হেল্ল' বন্ধু বান্ধৱীসকল, মই ওলাই ৰেডি এক ঠাইত যাবৰ কাৰণে। তো মই আজি ক'ত যাওঁ কি কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আজি ভিডিঅ'টো একদম ধামাকা হ'বলৈ গৈ আছে। আধা ৰাস্তাত গালি চালি খাই হ'লেও sunroofটো খুলি অলপ হাৱা খালোঁ। मजा आया। বাপৰে, উৰাই নিব খোজা নিচিনা পৰে। A few moments later. হে ভগৱান, চুলিখিনি একদম চৰাই বাহাৰ কম হৈ গ'ল। এয়া চাওক গাইছ, বাঁহৰে মানে কেনেকুৱা এটা বস্তু বনাই লৈছে আৰু তাতে বস্তুবিলাক আলাই আলাই থৈ দিছে। এনেকৈ বিক্ৰী কৰি ফুৰে। কি বুদ্ধি, বাপৰে বাপ, মানিছোঁ আৰু দেই। এয়া হ'ল গুৱাহাটী ইউনিভাৰ্চিটি। মই মানে BA চাৰ্টিফিকেটখন অনা নাছিলোঁ, তো চাৰ্টিফিকেটখন আনিব গ'লোঁ। অভাৰব্ৰিজ বনাই আছে, মস্ত ডাঙৰ ডাঙৰ খুঁটা, বাপৰে বাপৰে বাপা। এতিয়া অলপ মা কামাখ্যাৰ দৰ্শন কৰি যাওঁ বুলি আহিলোঁ। আজি ফাৰ্ষ্ট কামাখ্যাত আহি পালোঁ। আগতে এবাৰো আহি পোৱা নাছিলোঁ। ওচৰত আছিল যদিও অহা হোৱা নাছিল মানে। সঁচাকৈ বহুত ভাল লাগিছে আজি আহিব পাই। মা কামাখ্যাৰ দৰ্শন কৰি খুবেই ভাল লাগিছে। ইয়াতে পূজা দে মাই। মন্দিৰৰ পৰা এতিয়া ওলাই আহিলোঁ। চবফালে দোকানে দোকান, চাওক। এতিয়া ঘৰৰ ফালে মুখ হ'লোঁ। একদম ভাগৰুৱা অনুভৱ। কেতিয়া যে বিচনাখন পাম আৰু একেবাৰে শুই দিম নিচিনা লাগি আছে। যেতিয়া ঘৰৰ গাড়ীত ক'ৰবাত যাওঁ না, মোৰ বহা ষ্টাইলটো এনেকুৱা হৈ যায়।
একদম ভৰি চৰি উঠাই মানে যেনকে ইচ্ছা সেনকে বহো আৰু এতিয়া অলপ পেটটো অলপমান ভুৰকাই থৈ দিলোঁ, পিছত ভালকৈ খাম আৰু। ঘৰৰ ফালে আহি থাকোঁতে এটা ইমান ধুনীয়া জেগা দেখা পালোঁ, গাড়ীৰ পৰা নানামি থাকিব নোৱাৰিলোঁ। একদম ভাগৰ চাগৰ ক'ত গেল কণাহক নহা হৈ গ'ল। এনেকুৱা ধুনীয়া লাগিছে জেগাটো, মানে ইমান ধুনীয়া ধুনীয়া বতাহ, মানে থাকিয়ে কিবা এটা ভাল লাগিছিল। আপোনালোকেও এইটো জেগাত আহিব কেতিয়াবা, বহুতে বেছি ভাল লাগিছে, মানে কি ক'ম আৰু ভাষা নাই আৰু। বহুত নেচাৰেল মানে লাগে আৰু জেগাটো, বতাহ একদম মানে নকওঁ আৰু। ইফালে সিফালে মানুহ চাই ভাল লগাতে একদম শুয়ে দিলোঁ আৰু। এইটো জেগা গোৰেশ্বৰৰ ওচৰত গাছবাৰী বুলি কোৱা জেগা এটাত আছে। যেতিয়া খৈৰাবাৰী হয় গুৱাহাটীত যোৱা হয় না, এইটো তেতিয়াহ'লে ৰাস্তাতে দেখা পাই যায়। ভিউ চাওক গাইজ, ভিউ মজা, মানে কি ক'ম আৰু মানে। গোৰেশ্বৰৰে বাইদেউ এটাৰ ঘৰত সোমালোঁ। বা ইমান কি খাব দিছে, ইমান মৰমত ইমানখিনি বস্তু বনাই দিছে। আজিৰ কাৰণে বাই বাই, টাটা।